বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ক্ষেত্ৰত আহি পৰা যিটো আচলতে ভাবুকি, বিভিন্ন ধৰণৰ ভাবুকি, চৰকাৰী ভাবুকি হ'ব পাৰে। বৃহৎ কৰ্পৰেট গোষ্ঠীত যিসকল সাংবাদিকে কাম কৰে তেওঁলোকৰ চাকৰিৰ অনিশ্চয়তা, বৃহৎ গোষ্ঠীয়ে হওক বা সৰু সংবাদ মাধ্যম হওক, যিকোনো মাধ্যমতে যিসকল সাংবাদিকৰ আচলতে শ্ৰমৰ যিটো আচলতে মৰ্যাদা তেওঁলোকে পাব লাগে, এই সন্দৰ্ভত এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ভাৰতৰ যিটো স্থিতি আচলতে বহু তললৈ গুচি গৈছে। আপুনি নিশ্চিতভাৱে এইটো যথেষ্ট সময়ৰ পৰা চৰ্চিত এটা বিষয়, ইয়াত নতুন কথা নিশ্চিতভাৱে একো নাই, কিন্তু তথাপিও এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? সমাগত নিৰ্বাচন ইয়াৰ ওপৰতো প্ৰভাৱ পেলাব নেকি এই সংবাদ মাধ্যমৰ বৰ্তমানৰ যি অৱস্থা হৈছে সেই অৱস্থাটোৱে? কথা হৈছে এইটো যে নিউজ কালেকশ্যন, বাতৰি সংগ্ৰহ, নিউজ কমিউনিকেশ্যন, বাতৰি প্ৰচাৰ মানে প্ৰকাশ বা হেৰি, আৰু নিউজ ব্ৰডকাষ্টিং, যিহেতু চাৰিওফালে বিয়পাই দিয়ে। নিউজৰ এটা নিজস্ব হেৰি আছে, ভেলু আছে। যেনে ধৰা মিঠাইৱালাবিলাক যদি সঁচাকৈ মিঠাৱালা হয়, তেওঁলোকৰ মাজত কম্পিটিশ্যন থাকে যে কাৰ মিঠাই বেছি ভাল হ'ব। কোনোবাই যদি ধৰা ড্ৰেছ ডিজাইন কৰে, তেওঁ আশা কৰিব যে তেওঁৰ ড্ৰেছটোৱে মানে তেওঁ যিবোৰ ড্ৰেছ ডিজাইন কৰিব মানুহে আদৰি ল'ব, মানুহৰ মাজত পপুলাৰ। তেনেকৈ অন্য কথাত মন নিদি বাতৰি যোগান, বাতৰি পৰিৱেশন, বাতৰি সম্পাদনা, এইবোৰ কথাত কিছুমান মানুহৰ নিচা থাকে, আগ্ৰহ থাকে, তেনেধৰণে কৰিব খোজে। কিন্তু এতিয়া আমাৰ পৰিস্থিতি ইমান সংকটজনক যে এইটো ইমান সম্ভৱ নহয়। আৰু নিউজৰ মানে যিবিলাকে গুৰুত্ব দিয়ে সেইটো মিঠাই নিচিনা গুৰুত্ব অৱশ্যে নহয়। নিউজ লৈ পেলাই কাৰোবাৰ পৰা মানুহবিলাকে জানে যে নিউজটো হয় গণতান্ত্ৰিক সমাজৰ কাৰণে খুব দৰকাৰী কথা। এনেই এইবোৰ মানে নিউজ যদি নিউজ হ'ব লাগে, যদি গুজব হ'ব নালাগে, তেতিয়াহ'লে নিউজৰ এটা নিজস্ব মূল্য থাকে। তেনেকুৱা মানুহ কম হ'লেও কিছু আছে। তেওঁলোকৰ কাৰণে সমস্যা হৈছে কি যে আজিকালি ধৰা বাতৰি কাকততকৈ টিভি এইবিলাক মানে বেছি জনপ্ৰিয়। অথচ এইবোৰ বৰ খৰচী কাৰবাৰ, কোটি কোটি টকাৰ কাৰবাৰ, সাধাৰণ মানুহ নোৱাৰে। এইটো বিজনেছত নামিব লাগিলে কোটি টকাৰ দৰকাৰ, এনেকুৱা অৱস্থা হৈছে। গতিকে সেইটো কৰিবলৈ যাওঁতে দেখা যায় যে নিউজৰ এই যিটো বিজনেছ, খুব চিৰিয়াছ বিজনেছ, এইটো চিৰিয়াছ ইণ্ডাষ্ট্ৰী, সেইটো চলাবলৈ আজি বৰ অসুবিধা। কাৰণ চৰকাৰ আৰু ৰাজনৈতিক যিবিলাক চাৰ্কেল আছে, ৰাজনৈতিক চক্ৰ, তেওঁলোকে নিউজৰ ভেলুটো বুজি পায়, সঁচা নিউজৰ ভেলুটো বুজি পায়। আৰু সেইটো যে তেওঁৰ কাৰণে বিপদজনক নহয়, সদায় সেইটো চিন্তাত থাকে। সেয়ে তেওঁলোকে যথাসম্ভৱ নিউজটো তেওঁলোকৰ পক্ষত থকাটো বিচাৰে। আৰু আজিৰ চৰকাৰটো ইমান উগ্ৰ, আৰু তেওঁলোকৰ যিবোৰ সিদ্ধান্ত বা নীতি সেইবোৰ কাৰ্যকৰী কৰিবলৈ ইমানে বদ্ধপৰিকৰ যে তেওঁলোকে মানে পোনপটীয়া হস্তক্ষেপ কৰে। যেনেকৈ ইমাৰ্জেঞ্চি সময়ত হৈছিলে, এতিয়া কিন্তু প্ৰায় দৈনিক ইমাৰ্জেঞ্চি চলি আছে। কিবা এটা তেওঁলোকৰ বিৰুদ্ধে নিউজ গ'লেই লগে লগে এইটো হস্তক্ষেপ কৰে, এইটো বাধা দিয়ে যে প্ৰচাৰ নহয়। আনকি ফেচবুকতো কিবা দিব নোৱাৰা হৈছে নহয় হয়তো, কাৰণ চৰকাৰে শাস্তিমূলক ব্যৱস্থা লয়। আৰু সেইটো যদি সম্ভৱ নহয়, যিখন পেপাৰ আছে পেপাৰখনৰ চাৰ্কুলেশ্যন বন্ধ কৰিবৰ কাৰণে বা যিটো নিউজ আছে, নিউজৰ প্ৰচাৰ বন্ধ কৰিবৰ কাৰণে নিউজ চেনেল বা টিভি চেনেল চেষ্টাটো নকৰে। কাৰণ এইবিলাকৰ যিটো মানে উপাৰ্জন,
সেইটো ৰাইজৰ পৰা নাহে, এইটো আহিব বিজ্ঞাপনৰ পৰা। বিজ্ঞাপনো চৰকাৰে দিয়ে আৰু ডাঙৰ কৰ্পৰেট হাউচবিলাকে দিয়ে। এতিয়া কৰ্পৰেট হাউচবিলাকৰ যদি চিন্তাটো একেবাৰে চৰকাৰৰ নিচিনা হৈ যায়, তেতিয়াহ'লে সমস্যা এটা হয় কি, তেওঁলোকেও চৰকাৰৰ চাগে বিচাৰে এইটোৱে। আৰু কিছুমানে চৰকাৰৰ ভয়ত আৰু কিছুমানে হয়তো চৰকাৰৰ লগত থাকি সেই কামটো কৰে। গতিকে দুইফালৰ পৰা বিপদ হৈছে যে তেওঁলোকৰ টকাৰ কাৰণে নিউজ চেনেলবিলাকৰ, এই কৰ্পৰেট হাউচবিলাকৰ নিউজৰ ওপৰত, বাতৰিৰ ওপৰত যিটো হেঁচা দিব পাৰে, সেইটো তেওঁলোকে দিব পাৰে, দিয়ে। আৰু য'ত তেওঁলোকে হেঁচা দিবলৈ বৰ ইচ্ছা নকৰে, চৰকাৰে বাধ্য কৰে, ইনকাম টেক্স বা কিবি ED এইবিলাক লগাই দি পেলাই। আৰু বিভিন্ন ধৰণে এইবিলাকৰ বাতৰি যোগান, বাতৰি পৰিৱেশন কৰা যিবোৰ মানে মাধ্যম আছে, সিহঁতক বাধ্য কৰিবলৈ চৰকাৰে চেষ্টা কৰে। সেইটো এটা আছে। নহ'লে আৰু এটা কথা থাকে কি, আজিকালি মিডিয়া হাউচবিলাকে খুব লাভ বিচাৰে আৰু তেওঁলোকৰ নিজৰ মাজতে প্ৰতিযোগিতা খুব বেছি হয়। গতিকে দৃষ্টি থাকিবৰ কাৰণে তেওঁলোকে বাধা নিবিচাৰে আৰু সেইকাৰণে তেওঁলোকে চৰকাৰৰ লগত ভালে থাকিব বিচাৰে। সেইকাৰণে চৰকাৰে কিবা কোৱাৰ আগতে আগে ভাগে তেওঁলোকে নিউজটো চৰকাৰৰ কাৰণে ছেফ কৰিব, নিৰাপদ কৰিব। গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি চলি আছোঁ। আৰু আজি কিছুদিন আগতে তাত কবিতা কোনোবাই লিখিলে, কবিতাটো অলপ আকৰ্ষণীয় কাৰণে কোনোবা এটা চেনেলত দি দিলে। সেই জন্তুটোৰ নাম কি? সেই জন্তুটোৰ নাম কি? নীলিম কুমাৰ ডাঙৰীয়াৰ কবিতা আছে। এইটো কোনোমতেতো শেষ পৰ্যন্ত মানে তেওঁলোকে প্ৰথমতে ভাবুকি বা কিবা এটা অনুৰোধ আহিছিলে, বৰ গুৰুত্ব নিদিয়াৰ কাৰণে। মই শুনামতে মুখ্যমন্ত্ৰী এইটো। গতিকে এনেকুৱা অৱস্থা হৈছে এতিয়া। তো এইটো পৰিস্থিতিৰ বাবে আচলতে স্বাধীনভাৱে বাতৰি সংগ্ৰহ কৰা, স্বাধীনভাৱে ব্যাখ্যা কৰা, স্বাধীনভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰা, এইটো দিনে দিনে অতি কঠিন হৈ আহিছে। এতিয়া সেইকাৰণে কথাটো হৈছে যে এই প্ৰত্যাহ্বানটো কোনে কেনেকৈ ল'ব, কোনো সন্দেহ নাই। যিবিলাকে বাতৰিৰ গুৰুত্ব আমাৰ গণতন্ত্ৰৰ কাৰণে বুজি পায়। গণতন্ত্ৰ মানে হৈছে কি, ৰাইজে যাতে সঠিক তথ্যৰ ওপৰত ভিত্তি কৰি ৰাজনীতিৰ সিদ্ধান্ত ল'ব পাৰে। চৰকাৰে কিবা এটা কাম কৰিছে, খুলিছে, নানা ধৰণৰ তোমাৰ আৱৰণ দি, ৰং চং সানি যেনেকৈ বস্তুটো উলিয়াই দিয়ে, মানুহে ভাল নেবেয়া ধৰিবই নোৱাৰে। গতিকে যদি তথ্য সংগ্ৰহবিলাকে এনেকুৱা তথ্য সংগ্ৰহ কৰে যে বস্তুটো ক্ষতিকৰ হ'ব পাৰে নেকি বা ভাল হ'ব পাৰে, কিছুমান বাতৰিতে ওলাই যাব, তথ্যটো ওলাই যাব, আৰু সেইখিনি যদি তেওঁলোকে মুক্তভাৱে তেওঁলোকে প্ৰচাৰ কৰে, প্ৰকাশ কৰে, তেতিয়াহ'লে ৰাইজে আচল তথ্যটো গম পাব কি হৈ আছে। তাৰ ভিত্তিত এটা চৰকাৰৰ সম্পৰ্কে, দল সম্পৰ্কে এটা মত এটা গ্ৰহণ কৰি, এটা অপিনিয়ন ফৰ্ম কৰিব পাৰে, এটা মত গ্ৰহণ কৰিব পাৰে, ভাল হৈছে নে বেয়া হৈছে, অভিপ্ৰায়টো ভাল নে বেয়া। আৰু সেইটো আচলতে প্ৰকৃত। এতিয়া যদি কোনোবাই সঁচাকৈ ভাবে যে তথ্যটো আমাৰ গণতন্ত্ৰৰ স্বাস্থ্যৰ কাৰণে বৰ দৰকাৰী, সঠিক তথ্য আহৰণ, সঠিক তথ্যৰ সঠিক ব্যাখ্যা আৰু তাৰ অবাধ প্ৰকাশ আৰু প্ৰচাৰ, এই তিনিটা বস্তু
গণতন্ত্ৰৰ কাৰণে অত্যন্ত দৰকাৰী। সেইকাৰণে গণতান্ত্ৰিক দেশবোৰৰ সংবিধানত থাকে ফ্ৰীডম অফ এক্সপ্ৰেছন, বাতৰি প্ৰকাশৰ বা যিকোনো বস্তু প্ৰকাশৰ যাতে কোনো ধৰণৰ বাধা নাথাকে, মুক্ত চিন্তা, মুক্ত মত, মুক্ত মতৰ প্ৰকাশ। গতিকে এইটো লৈ পেলাই কোনোবা যদি উদ্যোগী, কোনোবা শিল্পপতিও ধৰা যদি এইটো মনে প্ৰাণে বিশ্বাস কৰে আৰু তাৰ কাৰণে যুঁজ দিবলৈ প্ৰস্তুত হয়, তেতিয়া তেওঁ কিন্তু মানে কোনো ভয় চয় নকৰাকৈ এইটো চেষ্টা কৰিব। তেনেকুৱা ধৰণৰ সাংবাদিকতাও লাগিব, অকলে কৰিব নোৱাৰে। বা হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কিছুমান মানুহ মিলি উদ্যোগীও নহয়, শিল্পপতিও নহয়, তেওঁলোকে এনেকুৱা এটা চেনেল বা কাগজ বা এনেকুৱা এটা টিভি তৈয়াৰ কৰিব। সেইটো সম্ভাৱনা অলপ কম থাকে, অসম্ভৱ নহয়। এই ধৰণে মানুহে তাৰ প্ৰত্যাহ্বান কৰিব লাগিব, গ্ৰহণ কৰিব লাগিব আৰু তাৰ সমাধান কৰিব লাগিব। আৰু যিবিলাকে ধৰা এই ধৰণৰ কাম নকৰে বুলি আমি নিশ্চিত হৈছোঁ, তেওঁলোকৰ সেইবোৰ অনুষ্ঠান আমি নাচালেই হয়। সিহঁতে সদায় ভাগিয়ে দিয়ে, তথ্য বিকৃত কৰে। বা আৰু এটা কাম কৰিব পাৰে, ফেক্ট চেক, অল ফেক্ট, এনেকুৱা কিছুমান ওলাইছে নহয়, অল নিউজ। তেওঁলোকে যে কথাবিলাক লগে লগে কৰি দিয়ে। গতিকে যি বিষাক্ত অপপ্ৰচাৰ, সেইবোৰ লগে লগে যদি কাউণ্টাৰ কৰা এটা চেনেল বা কিবা এটা থাকে, সেইটোও বেয়া নহয়। বহুত ধৰণে এই ধৰণে ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি। কৰিবলৈ কিন্তু মানুহৰ প্ৰথমতে সদিচ্ছা থাকিব লাগিব, সততা থাকিব লাগিব, সাহস থাকিব লাগিব। সকলো বস্তু শেষত গৈ মানুহৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ যদি সততা থাকে, সাধুতা থাকে, সাহস থাকে, সকলো মানুহৰ একে সময়ত হ'ব বুলি আশা কৰিব নোৱাৰি। কিন্তু কিছু মানুহৰ তেতিয়াহ'লে আমাৰ সংবাদ মাধ্যমৰ ভৱিষ্যত উজ্জ্বল। আৰু যদি নাথাকে বা যিমান দিন নাথাকে, আমাৰ বিপদ নিশ্চিত। ধন্যবাদ।